নমস্কাৰ বন্ধুসকল, পুনৰ সকলোকে স্বাগতম জনাইছোঁ ৰূপজ্যোতি শইকীয়াৰ চেনেললৈ। আশা কৰিছোঁ আপোনালোক ভালেই আছে। কালি লক্ষী পূজালৈ বুলি মগু তিয়াওঁতেনে অলপ বেছিকৈ পৰিলে আৰু আগবঢ়োৱাৰ আগতে মগুখিনি মই বেলেগকৈ থৈ দিছিলোঁ। ভাবিলোঁ ইয়াৰে পৰাই নতুন এটা ৰেচিপিকে বনাওঁচোন, কেনেকুৱা হয় চাওঁ। আৰু সেইকাৰণে এটা মিক্সাৰ বাটিত মগুখিনি উঠাই ল'লোঁ আৰু তাতে কেইটামান জলকীয়া আৰু কেঁচা ধনিয়াৰ পাত দি দিছোঁ আৰু মিক্সাৰত দি দিলোঁ। অলপ সময়ৰ পাছত ধুনীয়াকৈ এটা পেষ্ট বনি গ'ল আৰু এইয়া পেষ্টখিনি মই এটা বেলেগ বাতিলৈ কাঢ়ি ল'লোঁ আৰু দেখিছে ইমানখিনি পানী দিয়া নাই মই, পেষ্টটো অলপ শুকানেই হৈছে। অকণমান তাতে মানে যি পানী আছিল সেয়াই আৰু কি ক'ব, নাৰিকলো এটা আছিল, তাৰে এফাল থাকি গ'ল। ভাবিলোঁ নাৰিকলখিনিও মিক্সাৰতে দি লওঁ আৰু সেইকাৰণে আকৌ বাতিটো ধুনীয়াকৈ ভৰাই ল'লোঁ আৰু দেখা যাওক বুলিয়ে আজি আচলতে ৰেচিপিটোত লাগি আছোঁ। ভাল হ'লে এনেও আপোনালোকলৈ বুলি আগবঢ়াম বুলিয়েই ভিডিঅ'টো বনাইছোঁ। আৰু ধুনীয়াকৈ মই মগুখিনিৰ ওপৰতেই নাৰিকলখিনি দি দিলোঁ। নাৰিকলখিনি দিলে মানে খাবলৈ সোৱাদটো বেছি হ'ব বুলি ভাবিছোঁ, কাৰণ এনেই দালি আৰু চব্জিত নাৰিকল ৰুকি পেলাই দি চাবচোন আপোনালোকে, খাই পেলাই খুবেই ভাল লাগে। আৰু হেতাখনেৰেই পেষ্টখিনি ধুনীয়াকৈ মিক্স কৰিলোঁ। তাতে মই আধা চামুচ নিমখ দি দিছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি নিমখখিনি দি ল'ব। পুনৰ মই ধুনীয়াকৈ আকৌ মিক্স কৰিছোঁ। হেতাখনেৰেই মিক্স কৰি দিলোঁ ধুনীয়াকৈ আৰু মিক্স হ'লেই দেখিবলৈ পাইছেই। ভালকৈ মিক্স কৰিব, নহ'লে নিমখ যদি ঠায়ে ঠায়ে থাকি যায় একদম খাবলৈ এঠাইত বহুত চোকা হ'ব, এঠাইত নিমখে নহ'ব। আৰু মই কি কৰিছোঁ, ডেৰটা পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ, এনেদৰে মিহি মিহিকৈ কুটি লৈছোঁ আৰু হাতৰ সহায়েৰে মিক্স কৰি দিলোঁ। ভাবিলোঁ হেতাৰে লৰাই থাকিলে কামত নিদিব আৰু ধুনীয়াকৈ হাতেৰে এইখিনি সানি দিলোঁ। মিক্স হৈছেই ভালকৈ আৰু এইখিনিৰ পৰাই মই কি কৰিম, এটা লাডু কৰিম আৰু সৰু সৰুকৈ বল চাইজত। আৰু ইফালে মই ষ্ট'ভত কেৰাহীখন উঠাই থৈছোঁ, তেলখিনি হয়তো গৰমেই হৈছে আৰু এইদৰে এনেকৈ হাতেৰে লাৰু কৰি এনেকৈ বনাই দিব। এইটোক আচলতে আমাৰ মানে মাৰ ঘৰৰ চাইডে আমি বৰ বুলি কওঁ। বিভিন্ন ধৰণে বনাই, ভেদাইলতাৰ বৰ, নৰসিংহৰ বৰ, তেনেকৈ বনাই। ময়ো ভাবিলোঁ আজি এইটো বৰ ষ্টাইলতে বনাওঁ। পকোৰা বুলিও কয়, বৰ বুলিও কয়। আৰু লাহে লাহে এইখিনি সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে এই ৰেচিপিটো চাহৰ লগতো খাব পাৰে, ইচ্ছা কৰিলে ভাতৰ লগতো খাব পাৰে, খুব হেল্ডি হয়। এনেদৰে খাব পাৰে, যিহেতু আজিকালি প্ৰসাদ ল'ৰা ছোৱালীবিলাকে খুব কমেই খায়, সেইকাৰণে এনেদৰে বনাই পেলাইও মগুৰ পৰা খুৱাব পাৰে। যিহেতু খাবলৈ টেষ্টিও হয় আৰু হেল্ডি হয়, সেইকাৰণে এনেদৰে বনাই খুৱাব পাৰে। টমেটো চচৰ সৈতেও খাব পাৰে, ভাতৰ সৈতে, চাহৰ সৈতে, আপোনাৰ যিহৰে সৈতে ইচ্ছা তাৰ সৈতেই খাব পাৰে। লাষ্টত এইয়া ফাইনেল লুকটো আহি গ'ল, চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।